হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ বিৰতিৰ মূৰত আজি মই ভিডিঅ' এটা বনাব লৈছোঁ। পাৰ্চনেলি কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু ভাবিছোঁ আজি ভিডিঅ' এটা বনাওঁ। এনেও মোৰ চেনেলত ভিডিঅ' বহুত কমকৈ দিয়া আছিলে, তাৰে আকৌ কিছুমান ভিডিঅ' ডিলিট কৰিব লগা হ'ল। মানে মই চেনেলৰ মনিটাইজেশ্যনৰ কাৰণে মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া মোৰ কিছুমান ভিডিঅ' মোৰ ইউটিউব পলিচিৰ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰা নাছিলে, গতিকে মোৰ তিনিটামান ভিডিঅ' মই ডিলিট কৰিব লগা হ'ল। আৰু ফাৰ্ষ্ট টাইম যেতিয়া মই এপ্লাই কৰিলোঁ মনিটাইজেশ্যনৰ কাৰণে, তেতিয়া মোৰ মনিটাইজেশ্যন এপ্ৰুভ নহ'লে কেঞ্চেল হৈ গ'ল। আৰু এমাহৰ পাছত ঠিক আৰু তিনিটামান মই ভিডিঅ' মই ডিলিট কৰিলোঁ, কৰি পিনে আকৌ মই এপ্লাই কৰিলোঁ। আৰু দুৰ্ভাগ্যবশতঃ মোৰ তেতিয়াও মোৰ চেনেলটো মনিটাইজেশ্যন নহ'লে কেঞ্চেল হৈ গ'ল। তাৰপিছত মনটো অলপ ভাঙি গ'ল, ভাবিছিলোঁ মানে ভিডিঅ' নবনাওঁ নেকি, তেনেকৈ ভাবিছিলোঁ। তাৰপিছত আকৌ মই এপ্লাই কৰিলোঁ। ফাইনেলি যোৱাকালি মোৰ চেনেলটো এপ্ৰুভ হ'ল। মনটো বহুত ভাল লাগিছে। সেয়া কেৱল আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে সম্ভৱ হৈ উঠিছে। মোৰ চেনেলত বৰ্তমান 9,000+ ছাবস্ক্ৰাইবাৰ্ছ আছে, সকলো মোৰ নতুন পৰিয়ালৰ দৰে। আপোনালোকে যিদৰে বৰ্তমান মোক মৰম আৰু ছাপোৰ্ট কৰি গৈছে, ঠিক তেনেদৰে আগন্তুক দিনতো যাতে মোক ছাপোৰ্ট কৰি যায়, কাৰণ আপোনালোকৰ সঁহাৰি অবিহনে এই যাত্ৰা সফল হ'ব নোৱাৰে। আৰু মই দুগুণ উদ্যমেৰে আৰু নতুন নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিবলৈ মই চেষ্টা কৰিম। বহুত অপেক্ষাৰ অন্তত মোৰ চেনেলটো মনিটাইজ হ'ল, তাৰ কাৰণে বহুত ফূৰ্তি লাগিছে মোৰ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে, মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান কম সময়ৰ ভিতৰতে মোক 9,000 ওপৰত মোৰ ছাবস্ক্ৰাইবাৰ হৈ গৈছে, মোৰ কাৰণে বহুত ডাঙৰ কথা হয়। হয়তো বেলেগৰ কাৰণে 9,000 সংখ্যাটো সৰু হ'ব পাৰে, মোৰ কাৰণে কিন্তু বহুত ডাঙৰ সংখ্যা হয়। মই যিমান পাৰোঁ মই ভাল ভিডিঅ' মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম, আপোনালোকৰ যাতে সঁহাৰি মোক সদায় জনাই যায়। আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।